Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে and welcome back to my YouTube channel. নমস্কাৰ মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আপোনালোকে দেখিছে চাগে মই ৰাতিপুৱাটো ক'ত যাব লৈছোঁ। একচুৱেলি যোৰহাট যাওঁ ঢেকীয়াখোৱা নামঘৰ, যিহেতু বহুত বছৰে হ'ল যোৱা হোৱা নাই। চাগে মই মেট্ৰিক যেতিয়া দিছিলোঁ, হাই ছেকেণ্ডেৰী যেতিয়া দিছিলোঁ, দুবাৰ হ'ল মানে যোৱা, তেতিয়াই যোৱা। আৰু মাও সেই তেতিয়াই যোৱা, মানে আমি দুজনী তেতিয়াই যোৱা। চ' এতিয়া বহুত বছৰৰ মূৰত আমি যাব লৈছোঁ, চ' মাছ এক্সাইটেড। দাদা বৌহেঁতি যাব, ওচৰৰ পেহীহেঁতি আছে, ওচৰতে থাকে যিহেতু, সেই পেহী ল'ৰাহেঁতি আৰু কোনোবা কোনোবি যাব চাগে, ইমান গম নাপাওঁ। চ' ইয়াৰ ব্লগটো চাই থাকক। আজি ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু ভাল লাগিলে মানে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক আহক চাই থাকক। মই মেখেলা চাদৰ পিন্ধিছোঁ গাইজ, দেখিছেনে কেনেকুৱা লাগিছে ক'ব পৰা নাই। আৰু মই আজি কাজলো লগাইছোঁ, নাজানো কেনেকুৱা লাগিছে, মানে মোক কাজল শ্বুট নকৰে মানে, কিন্তু লগাই লৈছোঁ আৰু আমি দুজনী এতিয়া ওলাই মেলি ৰেডি ৰখি আছোঁ গাড়ীৰ কাৰণে। দাদাহঁতি ক'ত গুচি গ'ল নাজানো, গাড়ীখনৰ কাৰণে ৰখি আছোঁ আৰু। পাই গ'লোহি এতিয়া শিৱসাগৰ। এতিয়া মা আৰু মই বহি আছোঁ, তাহাঁতি চাগে দোকানত গ'ল, অলপ দেৰি অলপ ৰেষ্ট লৈছোঁ আৰু এতিয়া চাহ ইয়াত খাওঁ নে গৈ পাই তাত খাওঁ, সেইটো এতিয়ালৈকে মানে বাকী দুখন গাড়ী পিছত আহি আছে। তো যেতিয়া ইয়াত আহি পাবহি চবেই ডিচাইড কৰিম ক'ত কি খাম নাজানো। আগতে গৈ পোৱাগৈ নাই, খোৱাৰ কথা আগতেই ভাবিলোঁ। তাৰপিছত সেয়াই আৰু চাই থাকক ব্লগটো। আজি বহুত এক্সাইটিং হ'বলৈ গৈ আছে ব্লগটো, চাই থাকক। আপোনালোকে মন কৰিছেনে মা আৰু মোৰ আজি মেখেলা চাদৰযোৰ একেই। মা খালি হোৱাইট কালাৰ হয়, মোৰটো অলপ মানে এনেকুৱা ক্ৰিমি টাইপ আৰু বাকী মানে একেই, ফুল চুল চব একেই মানে। আৰু এতিয়া আমি ইয়াতে গাড়ীৰে চাহ খাব লৈছোঁ, যিহেতু বহুত বেছি ভোক লাগিছে। চাহটো মা ঘৰৰ পৰা আনিছিলে আৰু মানে চাহ। মই নাখাওঁ, চাহটো খাই লওঁ দেই। মেগী বিস্কুটহে আছে, নালাগে। গাখীৰ নাখায়, লক্ষীটা এতিয়া নাখাওঁ, নাখায়, তাত গৈ খাম, তাত গৈ পাই। গাইজ আমি আহি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ। এয়া এয়া দেখিছেনে দৃশ্যটো গাইজ, কি ধুনীয়া পৰিৱেশটো, দোকান চোকান দি দিছে। মাহেঁতি দোকানত কিবা কিবি বস্তু লৈছোঁ, আমি ঘৰৰ পৰা বস্তু লৈ আহিছোঁ, চব মাহ প্ৰসাদ চাকি তেল চব লৈ আহিছোঁ। খালি বৌ দাদাহেঁতি কিবা কিবি কিনিছে দোকানত। গাইজ আজি চক, আজি দেওবাৰ বুলি কিমান বেছি ভিৰ, বহুত বেছি ভিৰ। আৰু যিহেতু ভাদ মাহত মানে কয় আৰু যে ভাদ মাহত আহিব লাগে, আৰু বহুত বেছি ভিৰ হয় মানে এইটো মাহত, মানে ভাদ মাহত। বিশেষকৈ তাতে চানডে, চবৰে অফিচ চফিচ বন্ধ, চবেই আজিৰ দিনটোতে পায় আৰু আহিবলৈ কাৰণে। এতিয়া আমি চাকি জ্বলাবৰ কাৰণে গৈ আছোঁ। এতিয়া পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ, কি ধুনীয়া পৰিৱেশ। বহুত মানুহ ভিৰ, বহুত বেছি মানুহ, চাকি দিবলৈ কাৰণেও বহুত বেছি ভিৰ, লাইন পাতিব লগা পৰিব যেন পাইছোঁ। আমি গৈ আছোঁ। পালা নেকি জ্বলাবলৈ কাৰণে? ইয়াতে ৰখি থাকা অলপ দেৰি, ইয়াতে ৰখি থাকা, ইয়াতে পাম। কি লাগে লৈ লোৱা, বেগতে আছে কি কি আছে। বোলে এতিয়া তামোল পাণৰ কাৰণে হেৰি কৰোঁ। ওই পাতে পিছল, পিছল তেল
বৌ ক'লেও গুচি গ'ল জানো বা পইচা দিব পইচা ফোন নকৰাটো নালাগে পইচা পইচা ক'ত হৈছে সকলো হৈছে না হৈছে পইচাটো মাইনা হয় তামোল পাণ মই নাজানো তামোল পাণখিনিহে ইয়াততো অৰিহণাটোহে দিলোঁ অ' মামা তামোল পাণ নহ'লে ইয়াতে দিছে দিলা পইচাটো এতিয়া দিব নালাগে পইচাটো দিলোঁ ইয়াতে হৈ যাব একো নাই ভাবিছিলোঁ কি গৰম নুঠিব বুলি বহুত বেছি গৰম মানে মানুহৰ ভিৰৰ পৰাই বহুত বেছি গৰম আৰু ৰ'দটো অলপ দিছে অলপকৈ ওলাইছে ৰ'দটো চাই থাকক ভিডিঅ'টো আজি তাৰপাছত ভৰাই দিম অঁ ভৰাই দিয়া বহি যা আকৌ হেৰি দিব নেকি সেয়া এটা লৈ লওক তুমি বহা আকৌ মই বহিম নহয় ইয়াতে এতিয়া যামগৈ দেই এডাল বাদ দিয়া গাইজ আমি শৰাই দিলোঁ সেয়াও ল'লোঁ চ' এতিয়া আজৰি এতিয়া চিন্তা নাই এতিয়া কিবা পেট পূজাহে কৰোঁ বহুত বেছি ভোক লাগিছে মানে থাকিব পৰা নাই ৰাতিপুৱাৰ পৰা নোখোৱাকৈ আহিলোঁ এতিয়া কিবা এটা খাই লওঁ এডোখৰ ইমান এইডোখৰ আহি বহুত বেছি ভাল লাগিছে এইডোখৰ একদম ছাঁ পৰি আছে ন গৈ আছোঁ আৰু ক'ত গৈ আছোঁ ক'ব পৰা নাই খোজকাঢ়ি গৈ আছোঁ অঁ ৰখা গৈছোঁ আমি প্ৰসাদ পাই গ'লোঁ এয়া কলচল নিদিলে কি কল চল নাই দিয়া এইবোৰে দিছে আৰু যি পালোঁ উঠাই থৈ দিয়া নাই বাদ দিয়া নাই এইখিনি হ'ব আৰু হেল্ল' ক'ত পইচা দিয়া অঁ পইচা বেগটো ভালকৈ থোৱা নহয় এটা এইটো লৈছোঁ এটা সেই ডাঙৰ চাইজৰ দেখুৱাওকচোন ব'লা আহা আকৌ ৰাতিপুৱাৰ পৰা চাহৰ বাহিৰে কোনো একো খোৱা নাই চব ভোক লাগিলে আমি আহি গ'লোঁ শিৱসাগৰ দিচাং ধাবা বুলি কয় অৰ্ডাৰ কৰিলোঁ আমি ভেজ থালি অৰ্ডাৰ কৰিলোঁ গাহৰি মাংস তিল দিয়া গাহৰি মাংস অৰ্ডাৰ কৰিলোঁ বইল গাহৰি মাংস তাৰপিছত হাঁহৰ মাংস তাৰপিছত এয়া বহুত ভেৰাইটিজ ধৰণৰ চাটনি আছে দাইল বহুত টাইপছৰ দিলে চ' ইয়াৰ খানাখিনিও বহুত বেছি ভাল আছিল আপোনালোকেও আহিলে মানে শিৱসাগৰ দিচাং ধাবা সোমাব খাব আৰু মজা কৰি এনজয় কৰি যাব আৰু আমাৰো বেছি ভাল লাগিল চবৰ লগতে গোটেই ফেমিলিখিনিৰ লগত আমি খালোঁ চ' ইয়া ভাল লাগিল এতিয়া আমি গৈ আছোঁ পাই গ'লোহি আমি
শিৱসাগৰ ডিষ্ট্ৰিক্ট একচুৱেলি যোৰহাট গৈছিলোঁ যিহেতু তো ভাবিলোঁ শিৱসাগৰো ফুৰি লওঁ বুলি এতিয়া বৰ্তমান আছোঁ তলাতল ঘৰত তলাতল ঘৰৰ ওচৰত এয়া দোকানবোৰ চাওকচোন কি ধুনীয়াকৈ মানুহবোৰে দোকানবোৰ দিছে চব বস্তুৱেই পাব আপোনালোকে মানে কাঠৰ বস্তু আছে বিশেষকৈ কাঠৰ বস্তু বহুত ধুনীয়াকৈ মানে দোকানত মানে কাঠৰ বস্তুবোৰ থৈছে এয়া মানুহ বহুত বেছি ভিৰ চানডে কাৰণে বহুত বেছি মানুহ আৰু এয়া হৈছে ৰংঘৰ ৱাও ৰংঘৰটো ইমান বেছি ধুনীয়া নহয় জানো গাইজ এনেই আমি সদায় মোবাইলতে এনেকেই ৰংঘৰ চোৱাৰ পিছত আমি আহি গ'লোঁ শিৱদৌল চাবলৈ এয়া দেখিছেনে কি ধুনীয়া দৃশ্য শিৱদৌলটো বহুত বেছি ধুনীয়া দেখিবলৈ একচুৱেলি শিৱসাগৰটো বহুত বেছি ধুনীয়া মানে তাৰ পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া আৰু এয়া পুখুৰী বুলি কয় পুখুৰীটোৰ নাম মই একচুৱেলি পাহৰি গ'লোঁ বহুত ধুনীয়া পুখুৰী মানে এইটো শিৱদৌলৰ ওচৰতে আছে পানীখিনি বৌয়ে বস্তু লৈ আছে খৰাহি পাচলি নহয় এইটো পাঁচি হ'ব নাই নহয় যে 300 টকা নহয় দুখন লওঁ 700 টকা দিম দুটা ল'লে আপুনি এটা কাম কৰিব 850 আইচক্ৰীমকেইটা খোলা আকৌ খোলাই নাইচোন চব দেখুৱা আকৌ আইচক্ৰীম মোৰ দেখাই দিব বা খুলি পিনে আইচক্ৰীম খাইছোঁ আমি কেনেকুৱা এইটো টেষ্টটো নাজানো দে মই লৈ আহিলোঁ আৰু গাইজ আজি ব্লগটো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই চবেই ভালে পাব বুলি নেক্সট ব্লগত আপোনালোক লগ পাই আছোঁ টিল দেন ষ্টে টিউন এণ্ড বাই বাই